হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অন্য এটা মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত এটা ৰেচিপি লৈ আহিছোঁ, পিঠাৰ ৰেচিপি। কি পিঠা মই আপোনালোকক পিছত ক'ম, আপোনালোকে মাত্ৰ চাই থাকক। আৰু এইখিনি শুকান পিঠাগুড়ি হয়। এই পিঠাগুড়িখিনি দিয়া হৈছে পানী, ৰিফাইন আৰু চেনি। আধা ঘণ্টামান হ'ল মাৰি থোৱা। পিঠাগুড়িখিনি এতিয়া মায়ে লাডু বনাই থৈ গৈছে। এয়া চাওক, কি ধুনীয়া ধুনীয়া গোল গোলকৈ বনাইছে। সচৰাচৰ পিঠাগুড়িটো বেয়া হৈ যায়, কিন্তু যদি টান ৰ'দত ধুনীয়াকৈ শুকাই দিয়ে পিঠাগুড়িটো, তেতিয়া যেতিয়াই মন যায় তেতিয়াই আপুনি চাহৰ লগত খাব পাৰে বা আলহীকো সুধিব পাৰে এনেকৈ পিঠা বনাই। মায়ে পিঠাগুড়ি শুকাই থৈছিল বাবে আজিয়ে পিঠা বনাব পাৰিছে। এতিয়া কেৰাহীটো গেছত বহাই তাত ৰিফাইন অকণ দি মায়ে পিঠাকেইটা দি গৈছে। আপোনালোককতো মই কোৱা হোৱাই নাই যে মই আপোনালোকৰ লগত কি পিঠাৰ ৰেচিপি শ্বেয়াৰ কৰিছোঁ। অৱশ্যে এই পিঠাটোৰ নাম হ'ল ঘিলা পিঠা। মোৰ মায়ে বনাই আছে, সকলোখিনি মায়ে কৈছে। মই খালি ভিডিঅ' কৰি পেলাই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন। এয়া সম্পূৰ্ণ ঘিলা পিঠাখিনি বনোৱা হৈ গ'ল। লগতে পিঠাৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাব, আৰু ভাল পালে এবাৰ নিজেও ঘৰত ট্ৰাই কৰি চাব।